হেৰা তোমাক মই অথনিৰ পৰা চাহ অকণ খাওঁ খাওঁ কৈ আছিলো নাই হনহনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুহনা শুভ্ৰ বলাকাৰ দেউকাত তোমাৰ ফোনটোত তোমাৰ ফেচবুক একাউণ্ট এটা খুলি দিছো। কি খুলিছে? ফেচবুক 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 মানে বুজি পাইছা না তুমি? তুমি বৰ আজলি হৈ আছা এই আজিৰ দিনতো ফেচবুক চিনি নোপোৱা মানুহ নাই আৰু বুজিছা। কৈ দিয়াচোন এইটো কি হয়নো অলপ। এই কম কম তুমি কিবা এটা আনি বহাইছোন ওচৰত। সেইটো চোৱা, এইটো হৈছে তোমাৰ ফেচবুক একাউণ্ট। ইয়াত তুমি গোটেই পৃথিৱীখনৰ মানুহৰ লগত চাহ চিনাকি হ'ব পাৰিবা আৰু চাহ চিনাকি হৈ তুমি ইয়াতে চাটিং কৰিব পাৰিবা। কি কৰিব পাৰি? চাটিং চাটিং। বাল্টিংহে শুনিছো, চাটিং কি বস্তু? এজনী আকলিজনী এই চাটিং মানে হৈছে তোমাৰ এই মানুহৰ লগত কথা বতৰা কৰা, বুজি পাইছা? সেইটো কথা। চোৱাচোন তোমাক ফটো একপি দি দিছো, কিমান ধুনীয়া লাগিছে। মোক অকণমান শিকাই দিয়াচোন কেনেকে কৰিব লাগিব। এই শিকাই দিলে আকৌ তুমি যদি এইটোতে সোমাই থাকা। মা এতিয়া তুমি খুলি দিলে অকণমান শিকালেহে পাৰিম। সেইটো পিছে হয়, কিন্তু যদি তোমাক শিকোৱাৰ পিছত সেইটোতে যদি সোমাই থকা বৰ ডাঙৰ কথা হ'ব। এই কাম বন কৰি সেই অলপহে চলাবা দেই, নহ'লে মাৰ পৰা গালি শুনিব লাগিব, শুনিছা? সেইটো চোৱা, সেইটো তোমাৰ একাউণ্ট। অকণমান চাওঁচোন দেই। এইবোৰ দেখোন ধেৰ কিবা কিবি ওলাইছে। সেই ওলাবই সেয়া বৰ ধুনীয়া ধুনীয়া মানুহ ওলাইছে দেখোন। সেয়া তুমি এইটো পিছত চাবা। তুমি প্ৰথমতে চাহ অকণ দিয়াগে যোৱা। অকণমান চাই লওঁ। দিম বাৰু, অকণমান চাই লওঁ। যোৱা আকৌ তোমাক চাহ অকণ খাওঁ বুলি কৈছিলো নহয়। গৈছো হেৰা তোমাক মই অথনিৰ পৰা চাহ অকণ খাওঁ খাওঁ কৈ আছিলো নাই এইটো শিকাই দি মুঠতে বিপদতহে পৰিলো। এজনী আকৌ কান্দিলে ডাঙৰ বিপদত পৰিলো এখন, শুনিছা নাই? আকৌ কেলে খান্দিব লাগে আকৌ? কিমান ভাল বুলি কওঁ নহয়, মোক কেনেকে গালি পাইছে চাই। হ'ব আকৌ কান্দি থাকিব নালাগে এখন। এনেই তোমাক কথাটোহে কৈছিলো। মই চাহ অকণ খাওঁ খাওঁ বুলি কিমানবাৰ ক'লো বাৰু তোমাক। তই চলোৱা হোৱা, আজিৰ পৰা আকৌ গালি নাপাওঁ। হোৱা চলোৱা। সঁচাকে নাপাওঁনে? নাপাওঁ বুলি কৈছো নহয়, তোমাৰ শপত খাই নাপাওঁ। গালি নাপাৰিবা আকৌ। নাপাওঁ মই চাহ অকণ নিজে দি খাওঁ। তুমি ফেচবুকে চলাই থাকা।